গেছ নোহোৱাৰ কাৰণে ইয়াতে কৰিব লগা হৈছে আজি ই বনালোঁ চুজি ৰঙা চাহ আৰু এইটো আমাৰ হৃদয় চুজি খাই আছে হেল্ল' এভৰিৱান মোৰ চেনেলৰ অন্য এটি নতুন ভ্লগলৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ এই কাপোৰৰ দামটো দেখিছেনে আমি যাম 27 তাৰিখে কলকাতা সেইকাৰণে পেকিং আৰম্ভ সেইদিনা মানে বজাৰ কৰিও কিছু লৈ আহিছোঁ কাপোৰ কানি আৰু ইয়া সেইটো বেগ নিয়াৰ কাৰণে আনিছিলোঁ এতিয়া সব মানে ভৰাব লাগিব আৰু এয়া মোৰ কাপোৰ বাচনখিনি উলিয়াই থৈছোঁ এইখিনি একদম ভাল ঠাইত ভৰাই থৈ যাব লাগিব এনেই মানে উত্তত পৰি থাকে এতিয়া থৈ ধুনীয়াকৈ যাব লাগিব আৰু নিজৰ বাইদেউৰ ঘৰত যাম মানে হাজবেণ্ডৰ বায়েক আৰু কলকাতা যাম কলকাতা যাব আমাৰ হৃদয় শুনাৰ দিনাৰ পৰা মানে টিকট কাটাৰ পৰা একদম যায়হে যায় আৰু সোনা আছে ইয়াত তাইৰ মেকআপৰ সামগ্ৰী ভৰাই এইফালে হৃদয় খেলি আছিলে ইয়াত কলকাতা নাম শুনিলেই দৌৰি আহে যাবহে যাব মানে এতিয়া এইখিনি মই ভৰাই লওঁ ভৰাই উঠি আকৌ এতিয়া ৰন্ধাৰো টাইম হৈছে মানে এইবোৰ ঠিক ঠাক কৰোঁতে একদম টাইমটো হৈ যায় নালগে নেকি ভৰাই থ'ব লাগিব হৃদয়টো পাৰিলে আজিয়ে যায় মোৰ কামখিনি ফটাফট কৰিলোঁ পিছত দেখুৱাই আছোঁ দিনটো কি কৰোঁ তুলনি বিয়াৰ কাৰণে উলিওৱা কাপোৰবোৰত থ'ব আছে সেইবিলাক গডৰেজটো খুলি আগতে থৈ দিওঁ একবিধ কৰি মানে কামখিনি কৰোঁতে একদম দেৰিয়ে হৈ যায় এইখিনি থ'লোঁ বাকীখিনি ভৰাব লাগিব আৰু এতিয়া যাওঁ ভাত বনাব আহি দেখিলোঁ যে কাষৰ ঘৰৰ নাৰিকলৰ গছডাল আৰু কিছুমান গছ আছিলে আমাৰ ঘৰৰ কাষত সেইবোৰ কাটি আছে আৰু সোণা হৃদয় কাষতে থিয় হৈ আছে সেয়েহে সিহঁতক নিব আহি মই অকণমান ৰখিয়ে দিলোঁ চালোঁ আৰু কেনেকৈ কাটে ফটাফট মানে কাটা হৈয়ে গ'ল এতিয়া আকৌ আহিলোঁ পাকঘৰত সেইবোৰ চাই এতিয়া ডাইৰেক্ট পাকঘৰ ভাতকেইটা বনাই লওঁ ফটাফট তাৰপিছত কাপোৰবোৰ মানে চিজিল লগাই ভৰাব লাগিব দুটা বোলে কিবা খাই ভোক লাগিছে সেয়ে এতিয়া বাদাম চাদাম ভাজি দুটামান ভাত আছে আনিছোঁ পিঁয়াজ ভাত তাৰপিছত পিঁয়াজৰ ঠাৰি আৰু দুটা কণীৰে বনাই দিওঁ এয়া ৰেডি জোৰে ভোক লাগিছে বুলি দিলোঁ লগতে আমিও অলপ খাই লওঁ আমাৰ সোণা এনেও এইবোৰ খাই ভাল পায় নৰ্মেল ভাতত কৰি ৰাতিপুৱাৰখিনি খোৱাৰ পিছত আকৌ দুপৰীয়া যোগাৰ কৰিব হ'লে তাকে মাছ আনিছিলে অকণমান ভাজি ফটাফট বনাই লওঁ বুলি মাছখিনি বহাই দিলোঁ মাৰ্চৰ মাহৰ শেষৰ ফালে যিহে মানে চিলিণ্ডাৰৰ অভাৱ হৈছিলে আমাৰ জমা দিও হাতৰ আঙুলি চাপ দিও মানে আনিবই পৰা নাছিলে সেইকাৰণে সৰু চুলাটোতে বনাই আছিলোঁ এইকেইদিন শেষ হোৱাৰ পিছত আকৌ ভৰাই আনিছিলে দুপৰীয়াৰ কাম চাম শেষ এতিয়া আমাৰ হৃদয় খুৱাই থ'ব আহিছোঁ তাৰপিছত আৰু আছে বহুত কাম এয়া হৃদয় পজিশ্যন দি আছে ভাবিছিলোঁ আকৌ মানে উঠিব লগা হ'ল গেছৰ প্ৰব্লেম যে চিলিণ্ডাৰ পোৱাই নাই আমাৰ এতিয়া আকৌ কিবা জমা দিব লাগিব আমাৰ বায়াকে সোণাৰৰ পাৰ্চেল আহি গ'ল হৃদয়ক লাগে খোলা এই পাৰ্চেল কেনেকুৱা বা নিজে চাই পচন্দ কৰিছে দুটা আছে বোলে বেয়া নহয় দেখোন বেয়া নহয় দেখোন তেতিয়াৰ পৰা কাপোৰখিনি গোটেই ঠিক ঠাক কৰিম বুলি ভাবোতে নহ'লে আৰু হৃদয় খুৱাই থওঁতে মোৰো মানে টোপনি আহি গ'ল এতিয়াহে সাৰ পালোঁ ভাবিলোঁ ফটাফট এইখিনি কাম কৰি লওঁ নহ'লে একদম মানে এইটো কামটো ৰৈয়ে যায় আজি থ'ম কালি থ'ম বুলি কওঁতে যিহেতু আহিলে টাইম সেইকাৰণে আজি এতিয়া ঠিক ঠাক কৰি লওঁ
সব ভৰাই আছে এয়া হৈ গ'ল আমাৰ পেকিং এই দুটাতে মানে আটি গ'ল মানে আমাৰ এইটো আনাই হোৱা নাই তাতে আজি আৰু আলহী আহিলে এতিয়া মই কৰিছোঁ চাহ দিয়াৰ ব্যৱস্থা এই সৰু গেছটোতে বনাইছোঁ চাহ গাখীৰ চাহ মিঠাই চিঠাই কিবা কিবি আছে দি দিওঁ এয়া আমাৰ চনাই চাহ দিবৰ কাৰণে ৰেডি এইফালে এয়া হৈছে গাখীৰ চাহ আলহী নাযাওঁতে ফোন কৰিলে যে মিটিং আছে গোটৰ তাকে যাবলৈ ওলালোঁ বহিছোহি মোৰ হাততে আছে যিহেতু মিটিং লিখিব লাগে এতিয়া ওলালোঁ 6:30 মান বাজিলে আহি আকৌ এয়া ভাতৰ যোগাৰ কৰিলোঁ তাত দেৰিয়ে হৈ গ'ল এয়া মাংস অকণমান আনিছিলে তাৰপিছত মাছো আনিছিলে তাকে বনালোঁ এইখিনি আৰু হাজবেণ্ডে এতিয়া বনাব পানীলাও খাৰ তাকে কাটি আছে মোৰখিনি বাৰু হৈ গ'ল মোৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি